যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল তাৰ ভিতৰত কিন্তু এইবাৰ বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল আপোনালোকে আপোনাৰ পঞ্চায়তত, সেইসকলৰ ভিতৰত কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল। আপোনালোকৰ একাউণ্টত যদি অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে জানি লওক, আৰু যদি আপোনালোকৰ একাউণ্টত এই মাহতো অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে জানি লওক যে আপোনালোকৰ নামটো কৰ্তন কৰা হ'ল নেকি। কিয় বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল অৰুণোদয় আঁচনিৰ, এইটো যে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। জানিবলৈ হ'লে সম্পূৰ্ণ ভিডিঅ' চাই ল'ব স্কিপ নকৰাকৈ। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে যে প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। এতিয়া যিসকলে আগত অৰুণোদয় আঁচনি লাভ কৰিছিল সেইসকলৰ কিন্তু ৰেচন কাৰ্ড এটা, তাৰ ভিতৰত পৰিয়ালৰ সকলোৰে নাম আছে, তাৰ ভিতৰত কিন্তু অৰুণোদয় আঁচনি লাভ কৰিছে 2জন বা 3জন। এতিয়া কিন্তু যিহেতু প্ৰতিটো ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি দিব লাগে, সেই হিচাপত কিন্তু এইবাৰ যিসকলে এটা ৰেচন কাৰ্ড 2জন অৰুণোদয় আঁচনি লাভ কৰি আছে, সেই হিচাপত কিন্তু ৰেচন কাৰ্ড অনুযায়ী এটা কৰি পৰিয়ালৰ নাম তাৰ পৰা কাটি দি আছে আৰু কিন্তু এজনে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। সেইকাৰণে কিন্তু পৰিয়ালৰ ভিতৰত বা এটা ৰেচন কাৰ্ডত 2জন অৰুণোদয় আঁচনি পাই আছিল, তাৰ ভিতৰত এটা নাম কিন্তু এইবাৰ কৰ্তন কৰা হ'ল বা এইবাৰ কিন্তু এজনে অৰুণোদয় আঁচনি নাপাব। সেইকাৰণে কিন্তু ৰেচন কাৰ্ড অনুযায়ী বহুতো মানুহৰ নাম কৰ্তন কৰা হৈছে আৰু বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনি পাব নালাগে, বা ঘৰত 4চকীয়া বাহন আছে বা কিছুমানৰ বিল্ডিং আছে বা কিছুমানৰ পৰিয়ালত চাকৰি হৈছে, চৰকাৰী চাকৰি হৈছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পাব নালাগে। এতিয়া কিন্তু আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছে, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে চুপি কৰি আপোনাক নজনাকৈ আপোনাৰ নামবোৰ সকলো ভেৰিফিকেশ্যন কৰি আছে। এতিয়া কিন্তু বৰ্তমান অৰুণোদয় আঁচনি ভেৰিফিকেশ্যনৰ কাম চলি আছে, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যিসকলে অৰুণোদয় আঁচনি পাব লাগে সেইসকলে অৰুণোদয় আঁচনি পোৱা নাই, সেইকাৰণে কিন্তু বৰ্তমান নামবোৰ সম্পূৰ্ণ ভেৰিফাই কৰি আছে। ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ গ'ল। যদি আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 15 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল আৰু আপোনালোক দুখীয়া মহিলা হয় বা আপোনালোকে বিধৱা মহিলা হয়, তেনেহ'লে আপোনালোকৰ একাউণ্টত 15 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব।